কার্ডম বি নিউজ থানবাং নীলি বাপুরাম সেনার বীরটাং তনপেনার জুপনিকথা হাওড়াঘাট আলং শঙ্করদেব বিদ্যা নিকেতন আলং লে আলং আরনরে পেন স্কুল আসাই হেমকি কিমপুসি ফেরাংকে আথেং নু নাং পাচিনি দুন লাপে নন বীরটাং তনপেনার জুপনিকথা মাননীয় সাংবাদিক বন্ধুসকল, আজি হঠাৎ আমি আপোনালোকক আমন্ত্ৰণ কৰি এখন সংবাদমেল অনুষ্ঠিত কৰিবলগীয়া হ'ল। ইয়াৰ উদ্দেশ্য হ'ল 2021 চনৰ 18 ফেব্ৰুৱাৰীত আমি শংকৰদেৱ বিদ্যা নিকেতনে নতুনকৈ স্থাপন কৰিবলৈ লোৱা বিদ্যালয় সম্পৰ্কে গম পাই তেখেতসকলৰ লগত আলোচনা কৰিলোঁ। আলোচনা কৰি মেলি লৈ 19 তাৰিখে এখন দ্বিপাক্ষিক আলোচনা সভা বহিছিলে। সেই সভাত আলোচনা মৰ্মে কামবোৰ আগবাঢ়িছিল। হঠাৎ তেওঁলোকৰ ফালৰ পৰা প্ৰস্তাৱৰ দুই পক্ষৰ আলোচনাৰ সিদ্ধান্তৰ প্ৰস্তাৱৰ খেলিমেলি পাই আমি এখন বিদ্যালয় বনাবলৈ চৰকাৰী কেনেধৰণৰ নিয়ম কানুন এইসমূহ জানিবৰ বাবে এডুকেশ্যন ইনস্পেক্টৰ কাৰ্বি আংলং আমি RTI মাৰিছিলোঁ। আৰু তেতিয়া আমি গম পালোঁ মিউনিচিপালিটি বৰ্ডত অধীনত 1 বিঘা মাটি নহ'লে এখন স্কুল বনাব নোৱাৰে। তাৰ উপৰিও প্লেগ্ৰাউণ্ডৰ প্ৰয়োজন, ষ্টুডেণ্টৰ ডেভেলপমেণ্ট এণ্ড গ্ৰোথ এই দুটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি এখন প্লেগ্ৰাউণ্ড দৰকাৰ। কিন্তু বিদ্যালয়খনৰ তেনেকুৱা কোনো ধৰণৰ সুব্যৱস্থা নাই। ৰাস্তা ঘাটৰ বহুত অসুবিধা আৰু আমাৰ যিটো ফিল্ডলি ৰেচিডেঞ্চিয়েল এৰিয়া, এই ৰেচিডেঞ্চিয়েল এৰিয়াত এখন স্কুল হ'লে কেনেকুৱা ধৰণৰ অসুবিধা হ'ব, এইসমূহ লৈ আমি হাইকোৰ্টৰ আশ্ৰয় লৈছিলোঁ। গুৱাহাটী হাইকোৰ্টৰ 61/2021 কেছ নম্বৰ। আৰু আশ্ৰয় লোৱাৰ পিছত 24/8/2022 হাইকোৰ্টে বিষয়টো সম্পূৰ্ণ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিললৈ এৰি দি কেছটো সমাপ্ত কৰিছিল। আৰু সেই মৰ্মে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিলৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী মহোদয়ৰ পৰা আমালৈ চিঠি আহিছিল, তেওঁলোকলৈ চিঠি আহিছিল যে দুই পক্ষই আলোচনা কৰি বিষয়টো সমাপ্ত কৰক আৰু খুব সোনকালে এই বিদ্যালয়খন এইখিনি ভূমিৰ পৰা 15 বিঘা 1 কঠা 14 লোচা তেওঁলোকৰ এটা প্লট আছে টাউনৰ ওচৰতে, তালৈ স্থানান্তৰ কৰি দিলে। সেইমৰ্মে কিছুদিন পাৰ হ'ল, বিদ্যালয় নিৰ্মাণৰ কাম বন্ধ আছিল। আজি এমাহমানৰ ভিতৰত হঠাৎ তেওঁলোকে আকৌ বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। আৰম্ভ কৰাৰ লগে লগে আমি মাননীয় প্ৰিন্সিপাল ছেক্ৰেটাৰী মহোদয়ৰ ওচৰলৈ গ'লোঁ, গৈ তেখেতক আবেদন জনালোঁ যে কোনো ধৰণৰ আপোনালোক তথ্যৰ ওপৰত ভিত্তি কৰি দুই পক্ষৰ কোনো আলোচনা নোহোৱাকৈ বিদ্যালয়ৰ কাম আৰম্ভ হৈছে, গতিকে আপোনাৰ এটি সুবিচাৰ আবেদন জনালোঁ। আৰু সেই সুবিচাৰৰ আবেদন মৰ্মে তেখেতে সুন্দৰভাৱে লিখিলে এডুকেশ্যনলৈ। হয়তো তেখেতসকল আহি ইতিমধ্যে চাই গৈছে নে কিনে সেই সম্পৰ্কে আমি অৱগত নহয়। এনেকৈ কাম চলি আছে। আমি 2-3 দিনমানৰ আগত বিদ্যালয়ৰ কাষতে তাত বৰ ডাঙৰ জুই জ্বলিছে। সেই জুইটো আমাৰ পাব্লিকসকলে নুমুৱাই কৰি কাম কৰি থকা মিস্ত্ৰীসকলক কোনোবা দুজনে বা অলপ ক'লে নেকি, লগালগ মানে তেওঁলোকৰ মানুহ আহি আমাৰ গোটেই মানুহখিনিক মানে দম দিছেহি, বহু ধৰণৰ বক্তব্য ৰাখিছে। আমি লগে লগে হাওড়া থানাৰ কাষ চাপিলোঁ আৰু বিদ্যালয় কাম বন্ধ কৰাৰ বাবে আবেদন জনালোঁ। কিন্তু তেখেতসকলেও তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত আজি
আমাৰ হাওৰাঘাট শংকৰ মন্দিৰ প্ৰতিবেশী সমাজৰ সমূহ সদস্য একত্ৰিত হৈ কাম বন্ধ কৰোৱাৰ সিদ্ধান্ত লৈ কাম বন্ধ কৰাবলৈ আগবাঢ়ি আহিলোঁ। আগবাঢ়ি অহাৰ লগে লগে গোটেই তেওঁলোকৰো কমিটিৰ মানুহসকল আহিল, ব্যক্তিসকল দুই পক্ষৰ মাজত বিষয়টো আলোচনা হৈ অনুতিক্ৰমে ইয়াৰ এটি বন্দোবস্ত কৰাৰ মত পোষণ কৰিলে। মত পোষণ কৰাত আমি মত পোষণ কৰিলে আৰু মানে কামটো সিদ্ধান্তলৈ নহালৈকে কামটো বন্ধ ৰখাৰ পৰামৰ্শ তেওঁলোকে আগবঢ়ালে। এতিয়া বৰ্তমান কাম বন্ধ আছে। এই ক্ষেত্ৰত আমি সদায় আইনৰ মাধ্যমেৰে কোনো হাই কাজিয়া কোনো ধৰণৰ হেৰি নকৰাকৈ আগবাঢ়ি আহিছোঁ আৰু সেই ধৰণেৰে আইনৰ মাধ্যমেৰে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছোঁ। স্কুলখনৰ ক্ষতি নোহোৱাকৈ আমি স্কুলখন হ'ব নালাগে বুলি আমি কোৱা নাই। স্কুল ভঙাৰ আমাৰ কোনো মানসিকতা নাই। কাৰ্বি আংলং জিলাৰ ভিতৰতেই প্ৰথম স্থান লাভ কৰা আমাৰ এই বিদ্যালয়খন আমাৰ গৌৰৱ। আমি এই বিদ্যালয়খন এখন সুন্দৰ ৰূপত গঢ়ি তুলিবৰ বাবেহে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ। যিহেতুকে ইয়াত মাত্ৰ একচুৱেলি 70 লোচা মাটিত স্কুলখন আছে। ইয়াত ছাত্ৰ ছাত্ৰী প্ৰায় 500-600 মান বৰ্তমান। পৰৱৰ্তী সময়ত শ্ৰেণী বাঢ়ি গৈ থাকিব, ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈ থাকিব। আমাৰ প্ৰতিবেশীসকলৰ কথাটোতো বাদেই, আকস্মিক দুৰ্ঘটনা যেনে অগ্নিসংযোগ, যাতায়াত ইত্যাদি এই কণ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ ভয়াৱহতা আমি উপলব্ধি কৰিছোঁ। সেয়েহে এই ক্ষেত্ৰত বিদ্যালয়খন ইয়াৰ পৰা তেওঁলোকৰ সেই বহল ডাঙৰ প্লটৰ মাটি লৈ নি এখন সৰ্বাংগ সুন্দৰ বিদ্যালয় স্থাপনৰ মানসিকতাৰে আমি পৰামৰ্শসমূহ আগবঢ়াইছোঁ। আমি কোৰ্টৰ যেতিয়া তেখেতসকলে নেমানিলে এই পৰামৰ্শসমূহ আমি বিভাগীয় সকলোৰে লগত যোগাযোগ কৰিলোঁ। কোনো ফালৰ পৰা সহায় সহযোগিতা নাপায় আমি গুৱাহাটী হাইকোৰ্ট মাননীয় হাইকোৰ্টৰ কাষ চাপিলোঁ আৰু হাইকোৰ্টে দিয়া নিৰ্দেশসমূহৰ প্ৰতিলিপি আপোনালোকৰ হাতত অৰ্পণ কৰিছোঁ। আপোনালোকে ইমানেই ক'বলগীয়া। ধন্যবাদ, নমস্কাৰ।